নমস্কাৰ আছামিজ আৰ্ট এণ্ড কালচাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে গামোচা। গামোচা অসমীয়া জাতিৰ জাতীয় সত্তাৰ প্ৰতীক। গামোচা অসমীয়াৰ সমাজ জীৱনৰ অতি আদৰৰ বস্তু। হেমচন্দ্ৰ বৰুৱাদেৱৰ মতে গামোচা উক্তিত হ'ল গা ধুই টুকা কাপোৰ, এতেকে তামোল বন্ধা বা মূৰত মৰা সৰু কাপোৰ। আহক আমি জানো গামোচাৰ প্ৰচলন। অসম বুৰঞ্জীত গামোচা সম্পৰ্কে দুই এটা কথা লিখা আছে। ইতিহাসবিদ ডক্টৰ লীলা গগৈৰ মতে আহোম সাম্ৰাজ্যৰ পৰাই অসমত গামোচাৰ প্ৰচলন আছে। এতিয়া জানো আহক গামোচাৰ প্ৰকাৰৰ বিষয়ে। অসমীয়া সমাজত গামোচাৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক বেলেগ বেলেগ নামেৰে নামকৰণ কৰা হৈছে, যেনে পানী গামোচা, তামোল গামোচা, বিহুৱান গামোচা, আনাকাটা গামোচা ইত্যাদি আৰু বহুতো নাম পোৱা যায়। পৰৱৰ্তী সময়ত ইয়াৰ বিষয়ে বিতংকৈ জনাবলৈ চেষ্টা কৰিম বাৰু। গামোচাৰ ব্যৱহাৰ। আহক আমি এতিয়া জানো গামোচাৰ ব্যৱহাৰৰ বিষয়ে। অসমীয়া সমাজত বিভিন্ন ক্ষেত্ৰত গামোচাৰ ব্যৱহাৰ হোৱা দেখা যায়। গামোচাৰ বিশেষ অৱদান আছে। ইয়াৰ ভিতৰত গামোচাক দৈনিক কাৰ্যত গা ধোৱাৰ পিছত শৰীৰ মচিবৰ বাবে ব্যৱহাৰ কৰা হয়। নামঘৰৰ থাপনাত কোনো শাস্ত্ৰ ঢাকি ৰাখিবৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। নামঘৰত প্ৰাৰ্থনা কৰাৰ সময়ত ইয়াক ডিঙিত ওলমাই ৰখা হয়। কোনো সভাত বিশিষ্ট ব্যক্তিক সন্মান জনাবৰ বাবে গামোচাৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও আৰু বহুতো কাৰণত গামোচা ব্যৱহাৰ কৰা হয়। গামোচা সম্পৰ্কে থুলমূলকৈ আপোনালোকৰ আগত দাঙি ধৰিবৰ চেষ্টা কৰিলোঁ। পৰৱৰ্তী সময়ত হয়তো বিতংকৈ আপোনালোকৰ ওচৰত আৰু লৈ আহিম। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।